মোৰ প্ৰথম ইনকম মোৰ হাতত আছে আজি আৰু এয়া কালি পাইছোঁ আৰু কালি পোৱাৰ পিছত মই আজি হে গাইজ কি খবৰ সকলোৱে নিশ্চয় ভালেই চাগে আমাৰো ভালেই আমি ভালে কুশলে আছোঁ আৰু যোৱাটো ভিডিঅ'ত মই কৈছিলোঁ যে মোৰ অৰ্ডাৰ আহিছিলে 20খনৰ কাৰণে আৰু 20খন মই অৰ্ডাৰ পুৰা কৰি থাকোঁতে আকৌ ফোন আহিছিল যে আৰু 20খনৰ কাৰণে অৰ্ডাৰ আহিছে মুঠতে টোটেল 40খনৰ কাৰণে আৰু সেইটো টাইমতে মই ভিডিঅ'টো শেষ কৰি দিছিলোঁ কাৰণ মই ৰখি থাকিলে ভিডিঅ' কৰি থাকিলে দেৰি হৈ যাব সেইটো কাৰণে পটাপট মই কি কৰোঁ বস্তুখিনি পটাপট ৰেডি কৰোঁ বুলি মই ভিডিঅ'টো ইমানতে শেষ কৰি দিলোঁ আৰু তাৰ পিছৰখিনি কৈছোঁ মোলৈ ফোন আহিছিল আৰু 20খনৰ কাৰণে মোক ৰেডি হ'বলৈ কৈছিল আৰু 20খনৰ কাৰণে মোক তাৰমানে কি বনাবলৈ মোক অৰ্ডাৰ দিলে মুঠতে 40খনৰ কাৰণে আৰু সেয়া আৰু মই 4 দিনকৈ টোপনি ক্ষতি কৰিলোঁ 4 দিন টোপনি ক্ষতি কৰি মই 40খন ফটো ফ্ৰেমৰ অৰ্ডাৰ পূৰা কৰিলোঁ বৰ্তমান শেষ হ'ল আৰু অৰ্ডাৰটো পূৰা কৰিলোঁ আৰু সেইটো টাইমত কৰা এটা ভিডিঅ' আছিল তো আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে চাওকচোন কেনেকুৱা লাগে জনাব আৰু এয়া হৈছে ৰাতি 3টামান বজাত দেই আৰু 3টামান বজাতো চাওকচোন এতিয়াও 3খন বাকী আছিলেই আৰু এয়া নেক্সট ডে ৰাতি মই আকৌ এইখিনিৰ পৰা উলিয়াইছোঁ উলিওৱাৰ পিছত আকৌ ইয়াত মানে আকৌ বনাব লাগিব সেইটো কাৰণে ৰাতি বনাইছোঁ যেতিয়া ৰাতিয়ে উলিয়াব লাগিব তেতিয়াহে হ'ব আৰু তাকে 14 তাৰিখৰ দিনাখনি এইকেইখন লৈ যোৱা হৈছে ইয়াৰ পৰা আৰু সেইটো টাইমত পেকিং কৰা টাইমত একেবাৰে মোৰ মূৰৰ পৰা ওলাই গ'ল মানে মই যে ভিডিঅ' কৰিব লাগে মই ভিডিঅ' কৰা হ'লে যে ভিডিঅ'ত দিব পাৰিলোঁ হয় আপোনালোকক দেখাব পাৰিলোঁ হয় কেনেকৈ মই পেকিং কৰিছোঁ সেইটো একেবাৰে মোক মানে মূৰৰ পৰা ওলাই গ'ল কাৰণ অকণমান টেনশ্যন এটা হৈ আছিল কাৰণ কেইখনমান মানে ভালকৈ শুকোৱা নাছিল আৰু সেইটো টেনশ্যনতে মোৰ মাথাৰ পৰা ওলাই গ'ল মানে আৰু এয়া উলিয়াই ক'ত থওঁ ক'ত নথওঁকৈ বিচনা তলতে থৈছোঁগৈ নহ'লে লৰাই চৰাই গছকি দিব ল'ৰাকেইটাই গছকি দিলেতো বেয়া হৈ যাব লাইটটো বেয়া হৈ যাব সেয়া আৰু এয়া হৈছে ৰাইজিং ডে'লে 15 তাৰিখৰ দিনাখনি আমাৰ ৰাইজিং ডে' আছিল তাত ৰাতিলৈ প্ৰগ্ৰাম হৈছিল আৰু ৰাতি আমি এয়া পূৰা ওলাই পিনি নাচিবলৈ গৈছোঁ চবেই গাড়ীত উঠি আৰু সেয়াই ৰাইজিং ডে' অকণমান ভিডিঅ' কৰা হৈছে এয়া আমাৰ ৰাইজিং ডে' আৰম্ভ হ'ল আৰু আপোনালোকে চাই যাওক কেনেকুৱা জনাব মই ইয়াত কৈ আছিলোঁ যে মোৰ প্ৰথম ইনকমটো মই পালোঁ আৰু আপোনালোকক জনাইছিলোঁ মোৰ অৰ্ডাৰ আহিছে আৰু অৰ্ডাৰৰ মই যিটো মই পাইছোঁ সেইটো আপোনালোকক দেখুৱাইছোঁ এয়া মোৰ প্ৰথম ইনকম মোৰ প্ৰথম পে'মেণ্টটো মই পাইছোঁ আৰু কালি মানুহজনে আহি মানুহজনক দিলে মানুহজনে আহি মোক দিছেহি আৰু খুব ভাল লাগিছে যেতিয়া নিজে কেতিয়াবা এনেকৈ ঘটা হয় কিবা এটা ইনকম কৰা হয় তেতিয়া কিবা ক'বলৈ ভাষা নাইকিয়া টাইপৰ হৈ যায় আৰু ইউনিটৰ পৰাও মোক এটা গিফ্ট দিছে তাৰো ভিডিঅ' কৰিছোঁ আপোনালোকে চাওকচোন बैग बनाया था और हमारा तुलिका रेंज जो इम्पोर्टेंट ऑप्शन है वो रेजिन आर्ट का है तो रेजिन आर्ट बना के दिया था बहुत अच्छा बनाया था हम लोगों ने बहुत तारीफ की थैंक यू आप लोगों बहुत बड़ा ऑर्डर आया এইকেইখন হৈছে মোৰ অৰ্ডাৰৰ ফটো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু ৰাইজিং ডে'ত মৰা ফটো কেইখনমান আছে এইকেইখন হৈছে ৰাইজিং ডে'ত মৰা ফটো আৰু কেনেকুৱা পালে জনাব সকলোৱে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰি দিছোঁ আকৌ এটা নতুন ভিডিঅ' সৈতে আকৌ আহি আছোঁ অতি সোনকালে নমস্কাৰ